দুজন ব্যক্তিক গুলি মাৰি হত্যা কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক। এনেকুৱা আৰু আলফাত নহওক তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ, পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ভূপেন বৰা ডাঙৰীয়াই বেয়া পায় যদি বাল্য বিবাহৰ বিৰোধিতা কৰোঁ আমি, ভূপেন বৰা ডাঙৰীয়াই বেয়া পায়। যদি আমি যিসকল ব্যক্তিয়ে বেয়া কামবিলাক কৰে, চৰত বেয়া কাম কৰে বা কিছু অঞ্চলত যদি বেয়া কাম কৰে তাৰ বিৰুদ্ধে যদি আমি মাত মাতোঁ তেতিয়া ভূপেন বৰা ডাঙৰীয়াই বেয়া পায়। চৰকাৰ আৰু BTRৰ মাজত যিখন শেহতীয়া চুক্তি হৈছিল সেই চুক্তিমতে আমি কিছু গাঁও তেখেতলোকক দিয়াৰ কথা হৈছিলে, য'ত বড়ো ব্যক্তিৰ সংখ্যা 95% বা 90%ৰে ভৰপূৰ। সেই গাঁওসমূহ আমি দিয়াৰ কথা আছিলে। যোৱা বছৰৰ গণৰাজ্য দিৱসত এই বছৰৰ গণৰাজ্য দিৱসত সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিল যে 60খন গাঁও আমি অতি সোনকালে BTRৰ অন্তৰ্ভুক্ত কৰিম, বড়ো বসতি প্ৰধান গাঁও। আৰু আজি এই 60খন গাঁও দিয়াৰ যি প্ৰক্ৰিয়া, তাৰ প্ৰথম পৰ্যায়ত আমি 41খন গাঁও BTRক দিলোঁ, যিখিনি বৰ্তমান BTR নামে জনাজাত হ'ব। আজি য'ত উপস্থিত আছোঁ এই দৈমালদৈ গাঁওখন, এইখনো BTRলৈকে গৈছে। তেখেতলোকৰ এটা অনুষ্ঠানত আজি আহিলোঁ, আবচু আৰু ইয়াৰ স্থানীয় ৰাইজে পাতিছিলে। আমি তেখেতলোকৰ লগত মিটিঙত বহি আনুষ্ঠানিকভাৱে সেই কামটো সম্পূৰ্ণ কৰিলোঁ। সেইকাৰণে আমাৰ আগমনৰ উদ্দেশ্য আছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি পৰৱৰ্তী সময়ত NDFBৰ কেইবাগৰাকীও মানে প্ৰায় 200-250 ব্যক্তিক পৰ্যায়ক্ৰমে পুলিচত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়াৰ কাৰণে চেষ্টা কৰিম। কিছু ক্ৰাইটেৰিয়া কৰি ফাৰ্ষ্ট প্ৰায়ৰিটি দিয়াৰ কাৰণে আমি চেষ্টা কৰিম, যিহেতু আমি তেওঁলোককো সংস্থাপন দিব লাগে। সেই বিষয়ে আমি চিন্তা চৰ্চা কৰিম। দুগৰাকী অসমীয়া ব্যক্তিৰ মৃত্যু হোৱাত মই অত্যন্ত ব্যথিত। প্ৰত্যেকটো মৃত্যুতে মোৰ দুখ লাগে। মই মন্ত্ৰী হিচাপেও কৈছোঁ বা সাধাৰণ ব্যক্তি হিচাপেও কৈছোঁ, মই অত্যন্ত দুখ পাইছোঁ। এনেকুৱা হ'ব নালাগে আৰু এনেকুৱা হোৱাটোৱে দুৰ্ভাগ্যজনক। দুজন ব্যক্তিক গুলি মাৰি হত্যা কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক। এনেকুৱা আৰু আলফাত নহওক তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ, পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ভূপেন বৰা আজি কৈছে বাল্য বিবাহৰ ওপৰত যি ব্যৱস্থা লৈছে চৰকাৰে সেয়া ৰাজনীতি কৰিছে বুলি কৈছে। ভূপেন বৰা ডাঙৰীয়াই বেয়া পায় যদি বাল্য বিবাহৰ বিৰোধিতা কৰোঁ আমি, ভূপেন বৰা ডাঙৰীয়াই বেয়া পায়। যদি আমি যিসকল ব্যক্তিয়ে বেয়া কামবিলাক কৰে, চৰত বেয়া কাম কৰে বা কিছু অঞ্চলত যদি বেয়া কাম কৰে তাৰ বিৰুদ্ধে যদি আমি মাত মাতোঁ তেতিয়া ভূপেন বৰা ডাঙৰীয়াই বেয়া পায়। কাৰণ সেই কথাটো অসমীয়া মানুহে ভাল পায়। অসমীয়া মানুহে ভাৰতীয় মানুহে ভাল পায়। বাল্য বিবাহ বন্ধ কৰাই হওক বা আৰু মাটিৰ দখলেই হওক বা এই কথাবিলাক অসমীয়াই বেয়া পায়। সেইকাৰণে ভূপেন বৰা ডাঙৰীয়াই ভাল পায়। ভূপেন বৰা ডাঙৰীয়াটো স্বভাৱত পৰিণত হৈছে। যি কথা অসমীয়াই ভাল পায় সেই কথা ভূপেন বৰা ডাঙৰীয়াই বেয়া পায়। যি কথা ভূপেন বৰা ডাঙৰীয়াই ভাল পায় সেই কথা অসমীয়াই বেয়া পায়। সেইটো প্ৰক্ৰিয়া চলি থাকিব আৰু ইলেকশ্যনত তেওঁলোক একো সেইকাৰণে নাইকিয়া হৈ যাব। তেখেতে যদি পাৰে, মোৰ একো আপত্তি নাই, মই ইমান ডাঙৰ মানুহ নহয়, যদি পাৰে হৰুৱাবলৈ চেষ্টা কৰক। মইতো বাৰে কৈ আছোঁ, ভূপেন বৰা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, যদি পাৰে, মই হাৰিবও পাৰোঁ, মই ডাঙৰ ইছ্যু নহয়, যদি পাৰে তেওঁ হৰুৱাবলৈ আহিবলৈ চেষ্টা কৰক। মই তেখেতক আহ্বান জনাইছোঁ। কিন্তু ভূপেন বৰা ডাঙৰীয়াই এটা কথা দেখিছে, বহুদিন ইলেকশ্যন জিকিব পৰা নাই। আমিতো এটা ইলেকশ্যন হাৰা নাই ভগৱানৰ আশীৰ্বাদত, অসমৰ ৰাইজৰ আশীৰ্বাদত, মোৰ জাগিৰোড সমষ্টিৰ ৰাইজৰ আশীৰ্বাদত বা এবাৰ মোক ৰহা সমষ্টিৰ ৰাইজেও MLA বনাইছিল। এতিয়ালৈকে হাৰাৰ মোৰ এক্সপিৰিয়েঞ্চ হোৱা নাই। ভূপেন বৰা ডাঙৰীয়া একেৰাহে 3বাৰ হাৰিছে। গতিকে ভূপেন বৰা ডাঙৰীয়া এক্সপিৰিয়েঞ্চ যিহেতু বহুত বেছি, তেখেতে এইবিলাক কথা কৈ ফুৰে। আৰু কিন্তু মই ভাবোঁ যে 4বাৰো তেখেত হাৰিব, নেক্সট ইলেকশ্যনো তেখেত হাৰিব। মই হাৰা জিকাটো বেলেগ কথা, মই হাৰিবও পাৰোঁ, কিন্তু ভগৱানে কৰিছোঁ যে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাওঁ, সমষ্টিবাসীৰ ওচৰত এনেকৈ মই সন্মান জনাওঁ, তেখেতলোকক শ্ৰদ্ধা জনাওঁ। তেওঁলোকে মোক কোনোদিনে কমিশ্যন বৰা নাম দিয়া নাই, কোনোদিনে বেয়া নাম দিয়া নাই, গতিকে মোক বাৰে জিকাই আছে। কিন্তু ভূপেন বৰা ডাঙৰীয়া একেৰাহে 4ৰ্থবাৰৰ কাৰণেও হাৰিব যেন মোৰ অনুমান হয়। কোনে AJPয়ে গোটেই এইটোতো তেওঁলোকে পাত বেংক জঁপিয়াই যেনেকৈ কৰে। এদিন আপোনালোকে দেখিছে গোসাইগাঁৱৰ পৰা শিৱসাগৰ পাই গ'ল 10 দিনত। এইটো তেনেকুৱা, এইটো মিটিং বুলি ক'ব পাৰে, আপোনালোকে যাত্ৰা বুলি ক'ব নোৱাৰে। তেওঁলোকে কেইবাখনো মিটিং কৰিছে, 200-250 মানুহৰে কেইবাখনো মিটিং কৰিছে। আজি গুৱাহাটীতো মই হাজোত দেখিছিলোঁ কৰা আৰু ডাইৰেক্ট মৰিগাঁৱত। গুৱাহাটীতো কৰা নাই, জাগিৰোডতো কৰা নাই, জাগিৰোডতো কৰা নাই। গতিকে তেওঁলোকে এনেকৈ জঁপিয়াই ক'ৰবাত কৰিছে, তাৰ পৰা আমাৰ একো লোকচান নাই। 200 হৈছে, জাগিৰোডতো কৰা নাই, জাগিৰোড কৰিলে মই বেছিকৈ গম পালোঁ হয়। বেলেগবিলাকত মই দেখিছোঁ। অলপ আগত শিৱসাগৰৰ ফটো এখন আহিছে,
অলপ আগত জাগিৰোডৰ শিৱসাগৰৰ ফটো এখন আহিছে 200মান মানুহে হ'ব কালি মুখ্যমন্ত্ৰী ডাঙৰীয়া এই বিষয়ে কৈছে যথেষ্টখিনি কৈছে যে আমি খেল মহাৰণত যদি আমি ল'ৰাক ইনভলভ নকৰাওঁ অসমৰ ল'ৰাই কেনেকৈ ভালকৈ খেলিব সাংস্কৃতিক মহাসংঘৰ্ষত যদি আমি সংগ্ৰামত যদি আমি ল'ৰা ছোৱালীক ইনভলভ নকৰাওঁ কেনেকৈ ল'ৰা ছোৱালীয়ে সংস্কৃতি শিকিব বেলেগ স্কুলৰ ল'ৰা ছোৱালীয়েতো দিনটোত আধা এক্টিভিটিয়ে কৰে আমি নকৰাওঁ শোণিতপুৰ আৰু বিশ্বনাথত যি প্ৰায়ভাগে এই বিষয়ে আমি চিন্তা চৰ্চা কৰি আছোঁ অতি সোনকালে সিদ্ধান্ত ল'ম